এইটো হ'ব পাৰে যে আমি কৰ্মৰত হৈ থকা কৰ্মবোৰৰ কৰ্মফল কি হ'ব আমি নাজানো, কিন্তু আমি যদি একো কৰ্মই নকৰোঁ তেন্তে কৰ্মফলৰ প্ৰশ্নই নুঠে। কাৰণ আমি মাত্ৰ কৰ্মহে কৰিব পাৰোঁ, আৰু এই কৰ্মৰ বিনিময়ত যি ফলাফল বিচাৰোঁ সেইটো আমাৰ মনপুত নহ'বও পাৰে। সেইকাৰণে আমি কৰ্মফলৰ কথা ইমান চিন্তা নকৰি কৰ্ম কৰি যোৱাটোৱেই উচিত। আৰু এটা কথা ঠিক যে পজিটিভ চিন্তাধাৰা বা পজিটিভ কৰ্মই আমাক সদায় পজিটিভ ৰিজাল্টেই দিয়ে। আমাৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে আজি আমি কৰা কৰ্মৰ ওপৰত। আমি আজি কৰা কৰ্মৰ প্ৰতিচ্ছবি দেখিবলৈ পাওঁ আমাৰ ভৱিষ্যতত। সেইকাৰণে ভৱিষ্যতে ভাল ৰিজাল্ট পাবৰ কাৰণে বৰ্তমানটো সঠিকভাৱে ব্যৱহাৰ কৰাটো অতিকৈ প্ৰয়োজনীয়। এজন ব্যক্তিৰ চিন্তাধাৰাই সেই ব্যক্তিজনৰ প্ৰকৃত স্বৰূপ। যি ধৰণে তেওঁ চিন্তা চৰ্চা কৰে ঠিক তেনেধৰণেই এজন ব্যক্তিলৈ পৰিণত হয়। যি ধৰণে আমাৰ শৰীৰটো সুস্থ থাকিবৰ কাৰণে ভাল খাদ্যৰ প্ৰয়োজন, ঠিক তেনেধৰণে গঠনমূলক ভাল চিন্তাধাৰাৰ প্ৰয়োজন এজন মানুহক মানসিকভাৱে সবল কৰি ৰাখিবৰ কাৰণে। শক্তি মনোবল আমাৰ জয় বিজয়ৰ পৰা নাহে, এইটো আহে জীৱনত আমি কৰা সংগ্ৰামবোৰৰ পৰা। আমাৰ জীৱনটোক এটা নতুন ৰূপ দিবৰ কাৰণে জীৱনৰ প্ৰতিটো সংগ্ৰামৰ মহত্ব আছে। সেইকাৰণে আমি আমাৰ জীৱনৰ কঠোৰ সময়খিনিৰ কাৰণে কৃতজ্ঞ হ'ব লাগে, কাৰণ এই সময়খিনিয়ে আমাক আৰু শক্তিশালী কৰি তোলে। বছৰটোৰ দুটা দিনত আমি একো কৰিব নোৱাৰোঁ, অহাকালি আৰু যোৱাকালি। মানে আমি অতীতত আৰু ভৱিষ্যতত গৈ একো কৰিব নোৱাৰোঁ। আমি যি কৰিব পাৰোঁ বৰ্তমানতহে কৰিব পাৰোঁ। সেইকাৰণে যোৱাকালিৰ বা অতীতৰ দুখে আৰু অহাকালি বা ভৱিষ্যতৰ ভয়ে যাতে আমাৰ বৰ্তমানটো বা আজিৰ দিনটো নষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো অতিকৈ প্ৰয়োজনীয়।